हेलो वेलकम बैक टू माय चैनल आको আজি এটা ব্লগ লৈ আহিছো আপোনালোকৰ কাৰণে আজি বৃহস্পতিবাৰ আমি ওলাইছো ৰঙাজানত থকা দেওনাম ঘৰটোলৈ আহকচোন ৰাস্তাৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰি দিছো যোৰহাট তিতাবৰত আছে এই দেওনাম ভাগ আজি বৃহস্পতিবাৰ হেহে আমি দেওনাম ঘৰলৈ যাবলৈ লৈছো আহক रास्तात की देखे अपना लोके मोर लगते चाइ जाओ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰো আপোনালোকে ভিডিওটো চাই কিন্তু সাবস্ক্রাইব নকৰে প্লিজ যদি ভাল লাগে সাবস্ক্রাইব কৰি দিব লাইক কমেন্ট কৰিব এই আমি আহি দেওনাম ঘৰ পাই গৈছোহি ৰাস্তাটোৰ কাখতে অকণমান হ'ব লাগে গেটখনেদি আমি প্ৰথম এন্ট্ৰি মাৰিছো এইডোখৰতে দুখনমান দোকান আছে য'ত নেকি নামঘৰ আছে তাত দোকান থাকিবই কাৰণ হৰাই কাৰণেই হওক বা চাকি বন্তি জ্বলোৱাৰ কাৰণেই হওক সেইখিনি লাগতিয়াল বস্তু সেইখিনি লাগে যিহেতু সেইটো কাৰণে ব্যৱস্থা কৰি দিছে আজি হৈছে বৃহস্পতিবাৰ হেতু কাৰণে আহিছে আৰু ভক্তবৃন্দ লাহে লাহে যেহেতু মৰ্নিং হৈ আছে বলকচোন নামঘৰটো চাও কেনেকুৱা गाड़ी पूरा আমি নামিলো তাৰ পাছত আপোনালোকক দেখাই আছো কি কৰো কি নকৰো কি দেখাব পাৰো আমি এখন দোকানতে চাকি লৈ লৈছো আৰু ইয়াত ফিটা বান্ধিব পৰা ব্যৱস্থা আছে মানে যদি মনৰ কিছুমান কামনা কৰি পেলাই যদি ফিটা বান্ধে তেতিয়া হলে এই নামঘৰটোত মানে লাভটো হয় বুলি আৰু মনা যায় সেইটো কাৰণে ফিটাও বান্ধিবলৈ লৈ লৈছো আমি ইয়াত চাকি জ্বলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো আৰু দেখুৱাই আছো এই দেওনাম ঘৰৰ এটা বিশেষত্ব আছে দেওনাম ঘৰৰ বিশেষত্ব এইটোৱে যে পূব দিশৰ ফালে ভগৱান বিষ্ণু দশ অৱতাৰৰ এক অৱতাৰ কুৰ্ম অৱতাৰ ভাগি মূৰ্তিৰে নিৰ্মীয়মান অৱস্থাত আছে মানে এই নামঘৰটোত কুৰ্ম অৰ্থাৎ কাছ ভাগি জীৱন্ত অৱস্থাত আবিৰ্ভাৱ হৈছিলে বুলি জনা যায় আৰু এই নামঘৰ ভাগি বহুত জাগত হয় ইয়াত আহিলে ইয়াত হৰাই দিলে মনৰ বাঞ্ছা পূৰ্ণ হয় চাকি দিলে যি বিচাৰে এয়া আমি চাকি বন্তি জ্বলাই আমি বাহিৰলৈ আহিলো আপোনালোকক বাহিৰৰ পৰিৱেশটো অলপমান দেখাবলৈ চেষ্টা কৰিছো আহঁত গছ আছে আহঁত গছৰ আহঁত গছতে পিঠা চিঠা বন্ধা হ'ল দৰ্শন কৰি আমাৰ হৈ গ'ল আমি যাবলৈ ওলালো আৰু কি দেখাব পাৰিলো আপোনালোকক নাজানো আহিব আপোনালোকে চাই যাবহি যোৰহাট তিতাবৰ ৰঙাজানত এই নামঘৰ ভাগি আছে আমাৰ দৰ্শন কৰি হৈ গ'ল এতিয়া আমি যাবলৈ ওলালো যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ যাতে এনেকৈ ভিডিঅ'খিনি বনাই যাব পাৰোঁ বিনে নভজুৱান নিজ গুৰু থাকন্তে